ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত ২৬ মেৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ দ্বীপ বাৰ্ষিক আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বীপ বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দুপৰীয়া ১২:৩০ পৰা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি নিৰ্মল কান্তি চিলে সভাপতিত্ব কৰা মুকলি সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ডি ভোটৰ সমস্যাটো কেৱল বাঙালীসকলৰ মাজতে নাই, বায়োমেট্ৰিক বিজুতিৰ বাবে অসমৰ বিভিন্ন অঞ্চলৰ অসমীয়া মানুহৰ মাজতো আছে এই সমস্যা। নিজকে বাঙালী বুলি পৰিচয় দাঙি নধৰি বাঙালী ভাষী অসমীয়া হিচাপে পৰিচয় ৰাখি অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়। অসমীয়া ভাষা প্ৰতিষ্ঠাত বাঙালীসকলৰ অৱদান উল্লেখনীয় বুলি বক্তব্য ৰাখি অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো বাঙালীসকলৰ অতুলনীয় অৱদান আছে বুলি উল্লেখ কৰি আজি ১০-১৫ বছৰৰ পৰা অসমৰ বাঙালী সমাজত শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক দিশত বিশেষ একো পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। এসময়ত বাঙালীসকলৰ মাজত বহু স্বনামধন্য ব্যক্তিৰ আৱিৰ্ভাৱ হৈছিল, যিসকলে দেশৰ কাৰণে শিক্ষা, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰখনত জাকত জিলিকা হৈ আছিল। কিন্তু বৰ্তমান তেনে পৰিৱেশ গঢ় লৈ উঠা নাই। এই ক্ষেত্ৰত কৰবাত নহয় কৰবাত কিবা বাধা আহিছে আৰু হতাশাই বিৰাজ কৰিছে বুলি মন্তব্য দাঙি ধৰি এনে বাধা তথা বান্ধোন ছিঙি উঠি অহা প্ৰজন্মৰ মাজত প্ৰজ্ঞা আৰু প্ৰাণবন্ত কৰি তুলিবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বক আহ্বান জনায়। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি নিৰ্মল কান্তি চিলে সভাপতিত্ব কৰা মুকলি সভাত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাই চমু বক্তব্য আগবঢ়ায়। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে